স্কুটিত আপোনালোকে GPS মেপ পাব তাৰপিছতে আপোনাৰ ব্লুটুথ কানেক্টিভিটি দি আপোনালোকে এই গান কল মিউজিক কিবা এইবিলাক কৰিব পাৰিব তাৰপিছত যেনেকুৱা স্মাৰ্ট ৱাচ বা স্মাৰ্ট মোবাইল যেনেকুৱা আপোনালোকে ব্যৱহাৰ কৰি আছে এনেকুৱা ছেম টু ছেম কৰিব পাৰিব আৰু কি ইয়াতে তাৰপিছতে ইয়াৰ টপ স্পীড হ'ল 90 km/h আৰু এবাৰ চাৰ্জ দিলে আপোনালোকে এইটো ৰেঞ্জ পাব 110, 11, 15 এনেকুৱা পাব আৰু কি এটা ঠিক আছে তাৰপিছতে তাতে আছে টাচ স্ক্ৰীন ডেছবৰ্ড যেনেকুৱা আপোনালোকে মোবাইল স্মাৰ্টফোন ইউজ কৰোঁ তেনেকুৱা টাচ স্ক্ৰীন এটা ডেছবৰ্ড আছে আপোনালোকে নিজে আঙুল দি কিবা কৰিব পাৰিব এইটো কিবা কৰিব পাৰিব ডিউৱেল ডিস্ক ব্ৰেক CBS চিষ্টেম আছে ইয়াতে তাৰপিছত আৰু এটা ডাঙৰ কথা আপোনালোকে যদি ঘৰত বহি থাকে আপোনাৰ মোবাইল স্কুটিটো লৈ যদি আপোনালোকে কোনোবা যদি গুচি যায় ট্ৰিপ এলাৰ্ট বুলি এটা বস্তু আছে তাতে ট্ৰিপ এলাৰ্ট পাই যাব আপোনালোকৰ মোবাইলত এলাৰ্ম বাজি যাব বা গাড়ীটো এলাৰ্ম বাজিব এনেকুৱা এটা ফিচাৰ্ছ আছে আৰু ইয়াতে ৱাটাৰপ্ৰুফটো আপোনালোকে জানিব এইটো 100% ৱাটাৰপ্ৰুফ হয় আপোনালোকে এইটো গম পায় ৰিভাৰ্ছ মুড বুলি এটা বস্তু আছে গাড়ী বেক কৰাৰ সময়তে আমালোকৰ বহুত কষ্ট হয় কিন্তু ইয়াতে এটা চুইচ আছে তাতো ৰিভাৰ্ছ মুডত আপোনালোকে পিছফালেও যেনেকুৱা এনে চাৰিচকীয়া যেনেকুৱা চলাব পাৰি এনেকুৱা আমি এইটোও চলাব পাৰিম আৰু বেক কৰিব পাৰিম আৰু এইটো 5টা ৰাইডিং মুড আছে সেই অনুযায়ী আপোনালোকে ৰাইডিং এনজয় কৰিব পাৰিব আৰু কি আৰু ফাইনেন্সটো এভেইলেবল আছে এইটোতো গম পাইছে আপোনালোকে ফাইনেন্স এভেইলেবল আছে অল অভাৰ আছামত যিকোনো ফাইনেন্সৰ পৰা যিকোনো ঠাইৰ পৰা ফাইনেন্স হ'ব পাৰে আৰু কি আমাৰ ইয়াতে আমাৰ কোকৰাঝাৰত নতুন এটা শ্ব'ৰুম অপেনিং হ'ল এই এথাৰ কোম্পানীৰ কি স্কুটি ইলেক্ট্ৰিক স্কুটি হয় তো এই আমাৰ শ্ব'ৰুমৰ নাম হ'ল বাখুংগুৰি অটোমোবাইলছ এই ইলেক্ট্ৰিক স্কুটিবিলাকত আপোনালোকে বহুত ফিচাৰ্ছ আছে তাৰ ভিতৰতে কিছুমান ফিচাৰ্ছ যেনেকুৱা আপোনাৰ এই যিটো ৰেঞ্জ হয় ইলেক্ট্ৰিক স্কুটাৰ যিটো ৰেঞ্জ হয় ৰেঞ্জটো আপোনাৰ 110 পাই যাব আৰু ৰেঞ্জটো আৰু বডিটো আৰু বেটাৰীটো ফুল্লি ৱাটাৰপ্ৰুফ তাতে আছে ৰিভাৰ্ছ মুড আছে তাতে আপোনাৰ নেভিগেশ্যন আছে মানে GPS দি আপোনালোকে গাড়ী চলাব পাৰিব তাৰপিছতে ডবল ডিস্ক CBS চিষ্টেম আছে তাৰপিছত বহুত কিবা কিবি আছে আৰু কি এনেকুৱা টাইপৰ ফিচাৰ্ছ আপোনালোকে আহক চাই লওক চাই মেলি আপোনালোকে এই কিবা কৰক এইটো যিটো স্কুটি আছে এইটো টপ স্পীড বহুত হয় 115 to 120 কিলোমিটাৰ্ছ তো আহক আপোনালোকে টেষ্ট ৰাইড কৰক ইয়াতে টেষ্ট ৰাইড কৰি ইয়াতে আপোনালোকে গাড়ীটো নিজৰ বনাই লৈ যাওক ইয়াতে আপোনালোকৰ কিবা আছে ফাইনেন্স আছে অল অভাৰ আছামত যিকোনো ঠাইৰ পৰা মানুহ আহিলে ফাইনেন্স কৰিব পাৰিম আমি ৰেট অফ ইণ্টাৰেষ্টটো বহুত কম যিহেতু ইলেক্ট্ৰিক স্কুটি হয় তাতে টেক্স বেনিফিটো বহুত ভাল আছে আৰু কি দামটো 1,35,000 পৰা 1,50,000 এনেকুৱা যাব আৰু কি ফাইনেন্স ফেচিলিটি আছে আপোনালোকৰ যেহেতু ইলেক্ট্ৰিক স্কুটি হয় ফাইনেন্সৰ ৰেট অফ ইণ্টাৰেষ্ট বহুত কম হ'ব আৰু কি এনে জাষ্ট পেট্ৰল ইঞ্জিনৰ গাড়ীৰ পৰা এইটো ৰেট অফ ইণ্টাৰেষ্ট বহুত কম হ'ব আৰু কি লোকেশ্যনটো আপোনালোকৰ এই আমাৰ বাজৈ হোটেল যিটো আছে কোকৰাঝাৰ বাজৈ হোটেল ঠিক অপজিটত আহিলে আপোনালোকে পাই যাব বাখুংগুৰি অটোমোবাইলছ আপোনালোকে যোনে কোনো কিনিব বিচাৰে বা টেষ্ট ৰাইড ল'ব বিচাৰে আপোনালোকে ইয়াতে আহক টেষ্ট ৰাইড কৰি যাওক তাৰপিছত টেষ্ট ৰাইড কৰি আপোনালোকে নিজৰ বনাই লৈ যাওক গাড়ীটোক এইটো ইলেক্ট্ৰিক স্কুটি হয় পেট্ৰল ভৰোৱাৰ কোনো টেনশ্যনে নাই আৰামছে ৰেঞ্জ আপোনালোকে এইটো 110 to 115 লৈকে ৰেঞ্জ পাই যাব আৰু কি ফুল চাৰ্জ হয় 4 ঘণ্টা ভিতৰতে ফুল চাৰ্জ হৈ যায় আৰু কি জিৰ'ৰ পৰা হৈ যায় আৰু কি বৰ্তমান ইলেক্ট্ৰিকেল স্কুটিটো ভালে চলি আছে কিন্তু আমাৰ এইটো যিটো ছেগমেণ্ট আছে এইটো ছেগমেণ্টটো বহুত ভাল আৰু কি টপ ভেৰিয়েণ্ট টপ ছেগমেণ্টত আছে আৰু কি এইটো আমাৰ কোকৰাঝাৰত নতুন আহিছে একদম নতুন আহিছে আমাৰ কোকৰাঝাৰবাসীৰ কাৰণে বহুত এটা ভাল খবৰ আৰু কি এইটোৱে আৰু কি যে ইলেক্ট্ৰিক স্কুটি এটা আপোনালোকে প্ৰভাইড কৰি আছোঁ আপোনালোকে চাওক আহি পেলাই गिबियावनो बयखौबो खुलुमबाय आरो जोबोद गोजोननाय मोन्दों दिनै क'क्राझारावहाय आर्थार टेस्ट राइडार जन बायदि जोबोद नाम गोनां मोनसे कम्पानिया क'क्राझारावबो ब्रान्च खुलिफैबाय आरो बाहाय बावखुंग्रि अट'मबाइल्स माने नामैहाय बे एजेन्सि नामैहाय बाहाय जोंना श्रीजुत गुनेश्वर बसुमतारी बिथाङा नैबे दखानखौ खुलिदों बे इलेक्ट्रिक स्कुटि माने गिबि खेबनि थाखाय क'क्राझार सोहोराव जोङो नैबे सुबिदाखौ मोनसिगोन इलेक्ट्रिसिटिजों चार्ज होनानै स्कुटि सालायनायनि नैबे सुबिदाया
बयहाबो मोनसिगोन दिनैनि दिनाव जोङो बयबो मिथिगौ माने जोबोद जोंनि माने कनभेनसनेल सर्सेस अफ एनार्जिखौ एसे माने दोनथ'नानै जेखौ जोङो सालायोबा माने जोंनि नेचाराबो मोजाङै थायो माबा नेचाराबो जोंना प्रिजार्भ जानानै थायो बाहाय नैबेबो जोबोद बेखौ मोनसे लामा इलेक्ट्रिक जों सालायनो हानाय मोनसे स्कुटिनि सुबिदायाबो नैबे जोंनि नोगोराव मोनसिगोन आरो जोबोद गोजोननाय मोनदों आरो मिजिं थियो श्रीजुत गुनेस्वर बसुमतारी बिथाङा बेखौ मोजां माने सालायलांनो हागोन होननानै आरो जोङो बेबायदि एन्टारप्रेनारशिपखौ जेब्लाबो लुबैयो खारन नैबेबायदि एन्टारप्रेनारशिप लाबोनाय लोगो लोगो जोङो जोंनि लाइभलिहुड इसुखौबो जोङो रिजल्भ खालामनाय जायो आरो मिजिं थिदों नैबे दखाना मोजाङैनो मोजां सोलियो आरो जोंनि जेसेबां कास्टमार बिसोरबो नैबेनि सुबिदाखौ लायो माने इलेक्ट्रिक सिटिजों खारनो हानाय स्कुटिनि नैबे सुबिदाखौ साबसिननिफ्राय हामसिन लानो हायो होननानै मिजिं थियो आरो माने फैगौ समावहाय बिथाङा जाहाथे साबसिननिफ्राय साबसिन बेबादिनो मोजां मोजां कम्पानिजों लोब्बा लानानै एजेन्सिफोरखौ खुलिनो हाथों बड'लेण्ड ओनसोलाव आरो बयनिबो थुलुंगा नायनि मोनसे लामाखौ दिन्थिनो हाथों